এই কলটোৰ সমাপ্তিত আমি আপোনাৰ পৰা আপোনাৰ বহুমূলীয়া ফিডবেক জানিবলৈ বিচাৰিম। এতিয়া আপোনাৰ জিঅ' নম্বৰৰ পৰা 1991 ডায়েল কৰি নতুন ৰিচাৰ্জ প্লেন ডেটা। নমস্কাৰ, মই ডিপজিট আপোনাক কেতিয়া সহায় কৰিব পাৰোঁ? হয় নমস্কাৰ বাপা হাৰে ইমান সময় ৰখছো ফোনটো লাগানতো 9 মিনিট মান হৈছি। হয় মানে নবদা হয়নে? নবদা হয়নে? তন্তুৰ লগত তই যে চাকৰি কৰ নবদা মোৰ লগত তাৰ ভাল চিনাকি ৰ। হয় নবক দেখচোন ফোনটো নবকৈ কওঁ মোৰ লগত ভাল চিনাকি নবৰ তাতই চাকৰি কৰ কালি কথা পাতছো নেটৱৰ্কৰ কথা নবক দি ইটো গোটাই দিবেই নৰয় গোটাই গোটাই কালি কৈছিলো মই নেটৱৰ্কৰ কথা ভালই নহ'ল দেখোন। ইণ্টাৰনেট যি আছে সেইটো খুলবেই নৰি গোটাই নেটৱৰ্কত ধৰি ইমান কম নেটৱৰ্ক কি হলে ইণ্টাৰনেট ইউটিউব খুলবেই নৰি কিবা যি লুডুম হৈ থাকে হয় লুডুম হৈ থাকে লুডুমটো নহয় আগত দিবিছো মানে এই যে ইউটিউবটো খুললি যে লুডুম হৈ থাকে সেইটো নহয় আগত দিবিছো বৰ অসুবিধা গোটাই এইটো। হয় ইউটিউব যি আছে ইউটিউব কি হল খুললি কি কিবা লুডুম হৈ থাকে না হয় কি ষ্টেটে ৰাজ্য বোলো অসম চহৰ আমি গুৱাহাটী। আচ্ছা আপোনাক মই জনাব বিচাৰিছোঁ একচুৱেলি আপোনাৰ যিটো মানে টেম্পৰেৰী প্ৰব্লেম ফেচ কৰি আছে এতিয়া বৰ্তমান এইটো একচুৱেলি আপোনাৰ মই জনাই দিব বিচাৰিছোঁ আমাৰ যিটো আপোনাৰ মানে IPL ছিজন হয় এইটো ছেটাৰডে আৰু ছানডে 4টা বজাৰ পৰা একচুৱেলি প্ৰব্লেমটো ষ্টাৰ্ট হৈছে এইটো মানে ইয়াতে ডিউৰিং ক্ৰিকেটৰ ছিজন হয়তো ইয়াতে একচুৱেলি মিলিয়নছ অফ ইউজাৰে আপোনাৰ এটা ছেইম টাইমত আপোনাৰ মানে কি মোবাইলত আপোনাৰ ভিডিঅ' চাবৰ কাৰণে ট্ৰাই কৰি আছে তাৰ কাৰণে আপোনাৰ মানে টেম্পৰেৰী প্ৰব্লেম ফেচ কৰি আছে এইটো ইণ্টাৰমিডিয়েট ইছ্যু বুলি কোৱা হয়। নহয় বাপা তুমি বুজি পোৱা নাই দে সদায় এনেকৈ লুডুম হৈ থাকো আজি নহয় এতিয়াওতো প্ৰব্লেমটো পাই আছে নহয় জানো? লুডুঙে হৈছে এতিয়াও সেইটো জনাব বিচাৰিছোঁ টেম্পৰেৰী প্ৰব্লেম ফেচ কৰি আছে এইটো এটা ইণ্টাৰমিডিয়েট ইছ্যু হয় একচুৱেলি যেতিয়া আপুনি মানে ভিডিঅ'বিলাক ষ্ট্ৰীম কৰিব আপুনি বিচাৰি আছে মানে যেতিয়া ধৰি লওক অসুবিধাটো আহি আছে আপোনাক মই জনাব বিচাৰিছোঁ আমাৰ নেটৱৰ্কৰ টিমে কাম কৰি আছে আপোনাৰ প্ৰব্লেমটো ইম্প্ৰুভ কৰিবৰ কাৰণে আপোনাক জনাব বিচাৰিছোঁ অকণ ৱেইট কৰিব লাগিব আমি এপ্ৰিচিয়েট কৰোঁ আপোনাৰ পেচেঞ্চটো ত' কাইলৈ অকণ ৱেইট কৰিব ছাৰ এইটো আপোনাৰ 11:59 আপোনাৰ টাইম দিয়া আছে। কালি নবনামোৰ এইটো কৈছিলো তই বাচাই নিদিলেই নেটৱৰ্কটো ইমান বঢ়িয়া অলপ ৱেইট কৰিব ঠিক আছে আপোনাৰ এইটো 11:59 টাইম দিয়া আছে তাৰপিছত আপোনাৰ মোৰ কপালো ইনেম দেৰিক লাগি ৰখিব লাগব মোৰ কপালো অলপ ৱেইট কৰিব লাগিব ছাৰ ৱেইট মানে কি অলপ মানে ৰখিব লাগিব আপুনি ৰখিব লাগব 11:59 অকণ ৰখিব লাগিব মানে মোৰ কপালো 11:59 ঘুমাম মই তাৰপিছত আপোনাৰ এইটো নিজে ঠিক হৈ যাব অলপ ৱেইট কৰিব লাগিব তাৰ কাৰণে কালিও নবক কৈছিলো নেদলে আজি দিলি ভাল লাগিল আমাৰ টিমে কাম কৰি আছে প্ৰব্লেমটো ফিক্স হ'ব কাৰণে কালি অকণ ৱেইট কৰিব ছাৰ কৰিম দে কৰিম দে আৰু বাপা তই কৈছে যা তই উপায়টো নাই আৰু মই ভাঙি পেলাম বুলি ভাবিছো ৰ মোবাইলটো
জিঅ' মোবাইলটোৰ কামেই নাই একদানো ভাঙি পেলাম ৰ বাচ্চাটোক এনাই গেছি পইচা গিতিয়া গোটাই কেবা আনছিলো তথ্যখিনি সম্পূৰ্ণ হৈছে লাইনটো আপোনাৰ ফালৰ ডিছকানেক্ট কৰি দিব ধন্যবাদ ছাৰ জেট কল কৰাৰ বাবে কি ডিছকানেক্ট লাইনটো এৰি দিব এৰি দিম হয় মই লাইনটো ধৰাই নাই মোবাইলত যে আপোনাৰ ৰেড বাটনটো আছে কালি সেইটো দবাই দিয়ক প্ৰেছ কৰক ৰঙা চুইচটো টিপি দিব দিছে হয় কাটি যাব দেখো হয় বাছা নেটৱৰ্কটো নেদা তই ইটো ইমান বহে বাছা কাটি দিব দিছি আপোনাৰ অলৰেডি মই টুইটিংকে জনাই দিলোঁ আপুনি অলপ ৱেইট কৰিব লাগিব নেটৱৰ্কত ইমান কাম কৰি আছে 11:59 টাইম দিয়া আছে দে হ'ব দি আৰু তই কৈছে যা তই এতিয়া কাটি দিয়া আৰু ধন্যবাদ হৈ আছে নাপি আৰু হয় থেংক ইউ ছাৰ দে থাংকু